হেল্ল' ফ্ৰেণ্ডছ, আপুনি চাই আছে আপডেট আছাম ইউটিউব চেনেল আৰু এছএছচিৰ ফালৰ পৰা আকৌ এখন ৰিক্ৰুইটমেণ্ট নটিচ ওলাই আহিছে। খালী হৈছে প্ৰায় 25,000তকৈও অধিক কনষ্টেবল জেনেৰেল ডিউটিৰ ভেকেঞ্চি। তো ইয়াৰ বাবে আপুনি অনলাইন এপ্লাই কৰিব পাৰিব। আপোনাৰ যোগ্যতা কি হ'ব লাগিব, কেতিয়াৰ পৰা অনলাইন এপ্লাই কৰিব পাৰিব, আবেদনৰ অন্তিম তাৰিখ কেতিয়া, এই সকলোখিনি কথা মই এই ভিডিঅ'টোত কৈছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে যদি আপুনি এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে যিটো বেল আইকন দেখিছে সেইটো টিপি অল কৰি লওক। তেতিয়া মই আপলোড কৰা প্ৰত্যেকটোৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি পাব আৰু সেই ভিডিঅ'টো আপুনি প্ৰথমেই চাব পাৰিব, কিয়নো এই চেনেলটোত মই ৰেগুলাৰলি জব নটিফিকেশ্যনসমূহ আপডেট কৰি থাকোঁ। তো পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে এছএছচি অৰ্থাৎ ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা এক বৃহৎ নিযুক্তি আহিছে। প্ৰায় 25,271টা কনষ্টেবল জিটিৰ ভেকেঞ্চি ওলাইছে। ইয়াৰ বাবে 17 জুলাইৰ পৰা এপ্লিকেশ্যন লোৱাৰ প্ৰচেছ ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট হৈছে 31 আগষ্ট 2021, অৰ্থাৎ 31 আগষ্টলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এতিয়া চাই লওঁ আহক পদৰ ডিটেইলছসমূহ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে পদৰ নাম হৈছে কনষ্টেবল জেনেৰেল ডিউটি। ইয়াৰ বাবে প্ৰায় 25,271টা পদ ওলাইছে। ইয়াত পুৰুষৰ বাবে 22,424টা সংৰক্ষণ কৰা হৈছে আৰু মহিলাৰ বাবে প্ৰায় 2847টা পদ সংৰক্ষণ কৰা হৈছে। অৰ্গেনাইজেশ্যন ৱাইজ যদি আপোনালোকে ভেকেঞ্চিসমূহ চাব বিচাৰে তেন্তে BSFত ওলাইছে প্ৰায় 6,413টা পুৰুষ, 1,132টা মহিলাৰ পদ। CISFত ওলাইছে 7,610টা পুৰুষৰ আৰু 854টা মহিলা পদ। CRPFত কোনো ধৰণৰ পদ ওলোৱা নাই। SSBত ওলাইছে 3,806টা পুৰুষৰ আৰু মহিলাৰ বাবে ইয়াত কোনো ধৰণৰ পদ নাই। ITBPতো ওলাইছে 1,216টা পুৰুষ আৰু 215টা মহিলাৰ পদ। আছাম ৰাইফলছত ওলাইছে 3,185টা পুৰুষ আৰু 600 পদ মহিলাৰ আৰু NIAত কোনো ধৰণৰ পদ ইয়াত ওলোৱা নাই। আৰু SSFত ওলাইছে পুৰুষৰ বাবে 194টা পদ আৰু মহিলাৰ বাবে 46টা পদ। তো এইখিনিয়ে হৈছে অৰ্গেনাইজেশ্যন ৱাইজ ভেকেঞ্চিসমূহ। এতিয়া এই পদটোৰ দৰমহা চাই লওক। দৰমহা হৈছে ₹21,700 পৰা 69,100 টকা পৰ্যন্ত এই পদটোৰ বাবে আপুনি পাবলৈ সক্ষম হ'ব। এই পদটোৰ বাবে এপ্লাই কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা 18 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব 1 আগষ্ট 2021লৈকে। তো ইয়াৰ বাবে এই ৰিলেক্সেশ্যনৰ ব্যৱস্থাও কৰা হৈছে। 3 বছৰ OBC MOBC কেণ্ডিডেটসকলক ৰিলেক্সেশ্যন দিয়া হৈছে আৰু SC ST কেণ্ডিডেটসকলক 5 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। এই পদটোৰ বাবে এপ্লাই কৰিবলৈ আপোনালোকে ইণ্ডিয়ান চিটিজেনশ্বিপ থাকিব লাগিব। ইয়াৰ বাবে আপুনি ডমিচাইল অথবা PRC চাৰ্টিফিকেট দিব লাগিব। তো ইয়াৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন কি হ'ব লাগিব চাই লওক। আপোনালোকে মেট্ৰিকুলেশ্যন অথবা 10 ক্লাছ এক্সামিনেশ্যন পাছ হ'ব লাগিব যিকোনো বৰ্ড বা ইউনিভাৰ্চিটিৰ পৰা। এই পদকেইটাৰ বাবে এপ্লাই কৰিবলৈ আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। যদি আপোনালোক আদাৰ্ছ কেটেগৰীৰ পৰা বিলং কৰে তেন্তে আপোনালোকে 100 টকা ফিজ পে' কৰিব লাগিব। যদি আপোনালোক SC ST বা ESM অৰ্থাৎ এক্স ছাৰ্ভিচমেন বা আপোনালোক যদি মহিলা কেণ্ডিডেট তেন্তে আপোনালোকে কোনো ধৰণৰ ফিজ পে' কৰিব নালাগে। আৰু আদাৰ্ছ কেণ্ডিডেটসকলে পে'মেণ্ট মোডটো ভীম UPI বা নেট বেংকিং, ভিছা, মাষ্টাৰ কাৰ্ড, মেষ্ট্ৰিঅ', ৰুপে কাৰ্ড, ডেবিট কাৰ্ড ইত্যাদিৰ সহায়ত পে'মেণ্ট কৰিব পাৰিব অথবা SBI ব্ৰাঞ্চ বা SBI চালানৰ সহায়তো আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। এতিয়া চাই লওঁ আহক এই পদসমূহৰ বাবে আপুনি কেনেকৈ এপ্লাই কৰিব। তো এপ্লাই কৰিবলৈ আপোনালোকে এই ৱেবছাইটটোলৈ আহিব লাগিব। ৱেবছাইটটোৰ লিংক মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ, তাত ক্লিক কৰি আপোনালোকে চাই ল'ব পাৰিব। তো তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এই ৱেবছাইটটোলৈ আহিব। ৱেবছাইটটো স্ক্ৰল কৰিব। ইয়াত আপোনালোকে হালধীয়া বটন এটা দেখিবলৈ পাব, ফৰ অনলাইন এপ্লিকেশ্যন ক্লিক হিয়াৰ। ইয়াত ক্লিক কৰিলে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন অ'পেন হ'ব আৰু তাত আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক অসমত চেণ্টাৰসমূহ, এক্সামিনেশ্যন চেণ্টাৰসমূহ ক'ত ক'ত পৰিব। ডিব্ৰুগড়ত আছে, গুৱাহাটীত আছে, যোৰহাটত আছে আৰু শিলচৰত আছে। এইকেইটা হৈছে এক্সামিনেশ্যন চেণ্টাৰ। আপোনালোকৰ নিকটৱৰ্তী চেণ্টাৰটো চিলেক্ট কৰি ল'ব পাৰিব। এতিয়া চাই লওঁ আহক চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হয়। চিলেকশ্যন প্ৰচেছ আপোনালোকৰ 5টা প্ৰচেছত হ'ব। প্ৰথমতে আপোনালোকে কম্পিউটাৰ বেছড এক্সামিনেশ্যন দিব লাগিব CBE। তাৰপিছত আপোনালোকে সেইটো যদি কোৱালিফাই কৰিব পাৰে তেন্তে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট অৰ্থাৎ পেট এক্সামিনেশ্যন আপোনালোকৰ হ'ব। তাৰপিছত আপোনালোকে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব। তাৰপিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব, DME বা RME। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু শেষত ৰিক্ৰুইটমেণ্ট হৈ যাব। এনেকৈ আপোনালোকে এই পদসমূহত চাকৰি পাব পাৰিব। তো এয়াই আছিল SSCৰ ফালৰ পৰা ওলাই অহা প্ৰায় 25,000তকৈও অধিক কনষ্টেবল জিডিৰ ভেকেঞ্চি সম্পূৰ্ণ ডিটেইলছ। যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি দিব। এই ভিডিঅ'টো আপোনাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰে। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে যিটো বেল আইকন আছে সেইটো টিপি অল কৰি ল'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। জয় হিন্দ, জয় আই অসম।